হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় আপোনালোকৰ ভাল। বৰ্তমান আমাৰো ভালেই। আমি অকণমান ফুৰিবলৈ বুলি ওলাই গৈছিলোঁ। তাকে আমিনো ক'ত ফুৰিব গৈছোঁ আৰু কি ঠাই কি চাব গৈছোঁ তাকে আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিলোঁ। তাকে আমি যেতিয়া ইমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ ওলাইছোঁ, তাকে আপোনালোককো নেদেখুৱাই নোৱাৰিলোঁ। সেয়ে আপোনালোকলৈ বুলি ভিডিঅ' এটা আগবঢ়াইছোঁ। যদি ভাল লাগে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এয়া দেখিছেনে, আমি ইমান ধুনীয়া মাথোৱাৰীৰ ওপৰে গৈ আছোঁ। তাত কোনো মানুহ নাই, দেখিছেনে? একদম অকলশৰীয়া, একদম শ্বৰ্টকাটিং। এইটো আমাৰ ঢলাৰ পৰা অৰুণাচললৈ যোৱা একদম শ্বৰ্টকাটিং ৰাস্তা। এইটো অৰুণাচল যাব পাৰি। আমি ঢলাৰ পৰা প্ৰায় 23 কিলোমিটাৰমান আঁতৰত এখন ৰিজৰ্ট চাব গৈছিলোঁ। সেই ৰিজৰ্টখন চাবলৈনো আমি ক'লৈ গ'লোঁ, কি কৰিলোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এইখন দেখিছেনে? এখন ৰিজাৰ্ভ হয়। এইখনত হাতী বাঘ চব ওলাই দেই। বিৰাট মানে আগতে খুব চোৰ ডকাইত চব হৈছিলে, মানে একদম ডেঞ্জাৰ আৰু মানে আপোনাৰ ৰিজাৰ্ভ আছিলে। কিন্তু এতিয়া অকণমান লাহে লাহে কমিছে, কাৰণ ৰাস্তাবোৰ অলপ ভাল হৈছে। আৰু আগতে ৰাস্তা পদূলি একদম বেয়া আছিলে, বহুত ভয়ংকৰ আছিলে। ৰাস্তাৰ ওপৰত আহি মানে হাতীয়ে আপোনাৰ বাট ভেদা দিছিলে, এনেকুৱা এটা পৰ্যায় আছিলে। আৰু ৰিজাৰ্ভখন পাৰ হৈয়ে দেখিছেনে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ, একেবাৰে সেউজীয়া পৰিৱেশ। আৰু আমি একদম ৰাতিপুৱা ভাগতে গৈছিলোঁ। তাকে আৰু ক'লে ব'লা অলপ ফুৰি আহোঁ আৰু পিছত আমি দোকান খুলিব লাগিব। সেয়ে গৈছিলোঁ। চাওকচোন ক'ত গ'লোঁ। এয়া আমি সেই জেগাডোখৰ পালোহি, দেখিছেনে? এইফালে অৰুণাচল যায় আৰু এইফালৰ পৰা আমি আহি আছোঁ। আৰু ইমান ধুনীয়া ৰিজৰ্টখন নতুনকৈ খুলিছে। এইখন ৰিজৰ্ট দেখিছেনে? একদম আমাৰ ইয়াৰে ল'ৰা এটাই, ঢলাৰ লোকেল ল'ৰা এটাই মানে খুলিছে। আৰু ৰিজৰ্টখন কিমান ডাঙৰ কিমান সৰু সেইটোক লৈ আমি ভাবিব নালাগিব, কাৰণ কেলৈ আমি এটাই কথা ভাবিব লাগিব, সেউজীয়া পৰিৱেশ এটা আমাক প্ৰয়োজন। আৰু সেউজীয়া পৰিৱেশৰ যি মনোমোহা দৃশ্য, আৰু সেয়ে আপোনালোকলৈ ইমান ভাল লাগিল, সেয়ে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। সেই আমাৰ ছোৱালী দেখিছেনে, ইমান দূৰত জোলনা খেলিছে। জোলনা ক'লে পগলা। আৰু আমাৰ এই মিষ্টাৰে খাবলৈ বুলি অৰ্ডাৰ দিবলৈ আহিছিলে, কিন্তু এই ভাইটিটো শুই উঠিছেহে। তাকে কৈছে যে এতিয়া আমাৰ ৰাতিপুৱা বেলাত বনোৱা নহ'ল, কাৰণ কেলৈ আগদিনা খুব বৰষুণ আৰু আগদিনা তেওঁলোকৰ বহুত ৰাতি হৈ গ'ল। সেয়ে উঠাটো দেৰি হ'ল। আজি আমি ৰাতিপুৱা বেলাত নবনাওঁ বুলি কৈছে। আৰু ৰিজৰ্টখনৰ নাম হ'ল নদিহিং। এয়া দেখিছেনে, নদিহিং ৰিজৰ্ট। কাৰণ এই নদীখনৰ নাম হ'ল নদিহিং নদী। নদিহিং নদীখনৰ পাৰতে ৰিজৰ্টখন খুলিছে কাৰণে নদীখনৰ নামেৰে ৰিজৰ্টখনৰ নামটো থৈছে। আৰু নদীৰ পাৰত বহি সঁচাই ভাল লাগে, নহয়নে? নদীৰ পাৰৰ যি আমেজ মাদকতা, সেয়া সুকীয়া, তাৰ কোনো তুলনা নাই। আৰু নদীৰ গভীৰ পানী দেখিছেনে? অকণো তাৰমানে কাৰেণ্ট নাই, একদম গভীৰ হৈ আছে পানীখিনি। আৰু আমাৰ ছোৱালী সেয়া দূৰত দেখিছে জোলনা খেলি আছে। পানীৰ গভীৰতাখিনি দেখিছেনে কিমান গভীৰ হৈ আছে। আৰু লগতে এইখন নাও, এইখন ডিঙি নাও বুলি কয় আমাৰ এইফালে। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আৰু দেখিছেনে বাৰু এনেকুৱা নাও আগতে? আমাৰ লোকেলখিনিক কোৱা নাই দেই, বেলেগখিনি বাহিৰৰখিনি কথা কৈছোঁ। এইখন নাও আমাৰ এইফালে থাকেই। নদী পাৰত হালিছে নদী নাকহুৱা, বতাহতে উৰিছে তৰুৱাৰে তোলা। কৈ দেহা আমাৰ মিষ্টাৰ আহিছে। ৰাতিপুৱা সময়, সেইকাৰণে মানুহ বৰ বেছি নাই। আমি একদম ৰাতিপুৱাতে আহিছোঁ, কাৰণ আমাৰ দোকানো খুলিব আছে। সেইকাৰণে ৰাতিপুৱাৰ পৰিৱেশটো সঁচাই ভাল লাগে। মিষ্টাৰ ছাৰ হেল্ল' কওক আকৌ। কথা ক'ব নেজানে দেই ভিডিঅ'ত আজি। হেল্ল' দেহা, ভাল লাগিছেনে আপোনালোকৰ? মোৰ কিন্তু বিৰাট ভাল লাগে, এনেকুৱা প্ৰাকৃতিক পৰিৱেশবোৰ খুব ভাল লাগে। জীৱ জন্তু ভাল লাগে, প্ৰাকৃতিক পৰিৱেশ ভাল লাগে। আৰু নদীৰ কি ধুনীয়া মলয়া বতাহ বলি আছে। নদীৰ মিহি মিহি বতাহত নদীৰ পাৰত বহি সঁচাই ভাল লাগে, নহয়নে? আৰু আমাৰ ছোৱালীয়ে দেখিছে, এইজনী ইমান দূৰত তাই জোলনা খেলি আছে। জোলনা ক'লে পগলা। আৰু এনেকুৱা ধুনীয়া এটা গ্ৰীণ পৰিৱেশ আৰু নদীৰ এনেকুৱা পাৰত কাৰ ভাল লাগে ক'বচোন? চবৰে ভালেই লাগে, বেয়া লগা বহুত কম মানুহ আছে। কিন্তু টাউনত গৈ ফুৰিব যোৱাতকৈ ডাঙৰ ডাঙৰ চহৰত এনেকুৱা গাঁৱৰ পৰিৱেশত নদীৰ পাৰত কিমান তাতকৈ আমেজটো বেছি ভাল লাগে, নহয়নে? খুব ভাল লাগে। আৰু আজি
টাউনত ফুৰিব যোৱাতকৈ এনেকৈ গাঁৱৰ কিছুমান পৰিৱেশত যাবচোন, সঁচাই ভাল লাগে। আৰু এই ৰিজৰ্টখন আছে, মই আপোনালোকক ঠিকনাটো দিছোঁ। এই ৰিজৰ্টখন আমাৰ ঢলাৰ পৰা প্ৰায় 23 কিলোমিটাৰমান আঁতৰত আছে। আৰু এই আপোনাৰ অৰুণাচল মানে নামচাইলৈ যোৱা পথতে আছে, আমাৰ এইফালৰ পৰা একদম শ্বৰ্টকাটিং, আৰু ইমান ধুনীয়াকৈ বহি মেলি খাব পাৰে, দেখিছেনে ধুনীয়াকৈ আছে। মই কণ্টেক্ট নাম্বাৰটো আপোনালোকক দি দিম। আৰু ঠাইডোখৰৰ নাম হ'ল ডিৰাক চুমনি বুলি কয়, ডিৰাকত আছে। তাকে আপোনালোকে আহিব, যদি ভাল লাগে মোৰ ভিডিঅ'টো চাই, আপোনালোকৰ যদি সেউজীয়া পৰিৱেশ এটা উপভোগ কৰিব মন আছে আহিব। আৰু এইবিলাক দেখিছেনে, সৰু সৰু ঘৰবোৰ দেখিছেনে, এইবিলাকত আপোনালোকে বহি ধুনীয়াকৈ খাব পাৰিব আৰু ধুনীয়াকৈ চাংঘৰৰ এনজয় ল'ব পাৰিব। আৰু যদি দূৰৰ পৰা আহে অকণমান ৰেষ্ট ল'বৰ পৰাকৈও ৰুমবোৰ বনাই থৈছে আৰু ধুনীয়া ফুলনি চুলনি কৰিছে। লাহে লাহে ভাল হ'বগৈ, প্ৰথম খুলিছেহে। সেয়ে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভাল পায় নিশ্চয় আহিব বুলি আশা ৰাখিছোঁ। আৰু আহিব। এইবিলাক ঘৰ দেখিছেনে, বনাইছে, মানুহ থাকিব পৰাকৈ বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই, কাৰণ একদম নতুন খুলিছেহে, 2 মাহ হৈছেহে খোলা। তাকে পিছলৈ আৰু ভাল হ'বগৈ। তেওঁলোকৰ সপোন আছে ধুনীয়া এখন ৰিজৰ্ট কৰে। সেয়ে আমি আৰম্ভণিতেই গ'লোঁ, আৰু যদি আপোনালোকে ইচ্ছা কৰে আহিব পাৰিব। ৰুমবোৰ ধুনীয়া, চাংঘৰ উঠি ভাল লাগে। যোনে চাংঘৰৰ অনুভৱটো ভাল পায় তেওঁলোক আহিব পাৰিব। আৰু ইমান ধুনীয়া দেখিছেনে পৰিৱেশ, বিশেষকৈ গ্ৰীণ এটা পৰিৱেশ। আমাক গ্ৰীণ পৰিৱেশটো খুব প্ৰয়োজন আমাৰ বাবে, নহয়নে? কফি, কি ধুনীয়া কফি। বাইদেউ ইয়াতে ৰাতিপুৱা একো বনোৱা নাই, আমি একো নোখোৱাকৈ আহিলোঁ নহয়, ইয়াতে খাম বুলি আহিছিলোঁ। কফি খাইছোঁ, কফিখিনি আহিছে, কি ধুনীয়া। ক'ত থিয়েটাৰ আছে? আৰু ইমান ধুনীয়া লাগিছে নাই, গোটেই চকী টেবুলবোৰ বাঁহৰ, মানে মই দেখুৱাই দিছোঁ। এইখিনি ফাৰ্নিচাৰখিনি বাঁহৰ, আৰু বহি ধুনীয়াকৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ধুনীয়াকৈ চাহ কফি ভাত, ভাত চাহ খোৱা যায় ন? তাৰপৰা ধুনীয়াকৈ মুকলি, ইয়াত ফেনৰ দৰকাৰ নাই, হ'লেও ফেনৰ ব্যৱস্থা আছে বাৰু দেই। ফেনৰ দৰকাৰ নাই, প্ৰকৃতিৰ যি বতাহ সেয়ে ধুনীয়া লাগে। আৰু এই বেৰবোৰ দেখিছেনে, কালাৰিং কৰি দিছে, কি ধুনীয়া। এইখিনি বাঁহৰ হয়, কোনেও ধৰিব নোৱাৰে পটককৈ, একদম পকা বেৰ যেন লাগিছে। আৰু ছালখন দেখিছেনে, টকৌপাতৰ ছাল। এনেকুৱা সঁচাকৈ খেৰ আৰু টকৌপাত আজিকালি হেৰাই গ'ল, নহয়নে? কিন্তু হ'লেও এইখিনি পুৰণা স্মৃতি ধৰি ৰাখিছে দেই, আৰু ভাল লাগিছে, ধুনীয়া এটা পৰিৱেশ। আৰু বিশেষকৈ বাঁহৰ যে, ভাল লাগিছে, ফাৰ্নিচাৰখিনি বাঁহৰ। সিফালেও এইবোৰ যিমান ঘৰ আছে এইবোৰ চব বাঁহৰ বনাইছে, সেইখিনি বাঁহৰ হয়। তাত আৰু এয়া আমি আহি থাকোঁতে বাটতে এখন বজাৰ পালোঁ। বজাৰখন মানে সাপ্তাহিক বজাৰ, একদম গাঁৱৰ মাজৰ বজাৰ হয়। খুব আমাৰ ঢলাৰ পৰা বহুত দূৰত আছে এই বজাৰখন, মানে একেবাৰে গাঁৱৰ পৰিৱেশ। আৰু সাপ্তাহিক বৃহস্পতিবাৰে বজাৰ বহে। তাত বহুত ধুনীয়া ধুনীয়া মানে পাচলি পোৱা যায়, আমাৰ ঢলাতকৈ ভাল পাচলি পোৱা যায়। আৰু এয়া দেখিছেনে, চাকমা জলকীয়া, আৰু এইবিধক কি কয়, চেটেকা। আমাৰ এইফালে চেটেকা বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। ইয়াৰ বহুত প্ৰকাৰৰ আছে বোলে, দোকানীজনে জনাইছে, কিন্তু মই এইবিধে সৈতে 2বিধহে দেখিছোঁ। আমাৰ ঢলাত ওলোৱাবিধ হালধীয়া টাইপৰ ওলায়, ইয়াত এয়া বেঙুনীয়া টাইপৰ দেখিছেনে। আৰু লগতে এয়া চাকমা জলকীয়া। তাকে মই এই চেটেকাটো খাই খুব ভাল পাওঁ, সেইখিনি ল'ম বুলি সোমালোঁ। আৰু ধুনীয়া জলকীয়াকেইটা দেখিলোঁ, জলকীয়াও ল'ম বুলিয়ে লৈছোঁ। আৰু লগতে বজাৰখন অকণমান আপোনালোকক দেখুৱাই দিওঁ। আমিও চালোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। একদম গাঁৱৰ ভিতৰৰ বজাৰ হয়। ইয়াত সকলো ধৰণৰ উন্নত ধৰণৰ বস্তু পোৱা নাযায়, মানে গাঁৱৰ মানুহখিনিয়ে যিটো চলিব পৰা যিখিনি সামগ্ৰী আৰু যিখিনি প্ৰয়োজন সেইখিনি ইয়াত ওলায়। এয়া দেখিছেনে, খুব ব্ৰেণ্ডেড বস্তু নোলায়, কিন্তু এনেই আৰু চলিব পৰাকৈ ওলাইছে। গাঁৱৰ ভিতৰৰ বজাৰবোৰৰ কথা আপোনালোকক নক'লেও নিশ্চয় বুজি পায়, কাৰণ কিমান ধৰণৰ কেনেকুৱা উন্নত ধৰণৰনো বস্তু ওলায় আপোনালোকে জানিবই নিশ্চয়। আৰু বজাৰখন অকণমান আপোনালোকে চাওকচোন, চব বস্তুৱেই পাব, খালি মানে খুব ব্ৰেণ্ডেড নহয় আৰু মানে নৰ্মেল আৰু চলিব পৰা বিধৰ কাপোৰৰ পৰা ধৰি খোৱা পাচলিৰ পৰা ধৰি মানে সকলো খাদ্য সামগ্ৰী ইয়াত পোৱা যায়। এয়া দেখিছেনে, একদম ফুচকা, মিঠাই, কিবাকিবি ঢেৰ ওলাইছে, চিঙৰা কচৰি চব ওলাইছে। আৰু এইফালে পাণৰ দোকান, বিস্কুটৰ দোকান, ঢেৰ আৰু মানে চব আইটেম আছে থকাটো, কিন্তু কম পৰিমাণৰ আছে, বহুত বেছিকৈ নাই। আৰু এইবোৰ কাপোৰ কানি, বেগ, ভেণ্টি বেগ, কিবাকিবি এইবোৰ ঢেৰ আছে। তাকে অকণমান আপোনালোকক দেখুৱালোঁ। আৰু যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাই আহিব পাৰিব। মই কণ্টেক্ট নাম্বাৰটো দি দিম, কণ্টেক্ট কৰি আহিব পাৰিব। তেওঁলোকৰ যদি আপোনালোকৰ খাবৰ কাৰণে হ'লে তেওঁলোকক আগতীয়াকৈ কণ্টেক্ট কৰি বনাই থ'বলৈ ক'ব লাগিব, তেতিয়া আপোনালোকে আহি খাবহিও পাৰিব। আৰু
মোৰ ভিডিঅ'টো চাই আপোনালোকে কিবা এটা যদি উপকৃত হৈছে বুলি ভাবিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়া 10জনে জানিব আৰু কোনোবাই যদি ধৰক সেউজীয়া পৰিৱেশ ভাল পায়, প্ৰাকৃতিক পৰিৱেশ ভাল পোৱা লোকসকল আহিব পাৰিব। ঠিক আছে, আৰু মই এয়া চেটেকা ল'লোঁ, বাচি আছোঁ ডাঙৰ ডাঙৰ চাই, আৰু লৈ আহিলোঁগৈ আৰু ঘৰলৈ। ঠিক আছে, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজেৰে। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।